এটা বস্তু দেখাই আছোঁ আপোনালোকক ভিডিঅ'টো মানে শেষলৈকে চাব এইটো চাওক 12 মাহী আমৰা প্ৰথম ফল এইটো আছিল ইয়াত 5টামান 6টামান আছিল কিন্তু আমাৰ ঘৰত ভাগিনী আছিল তো ভাগিনী কেইটামান ছিঙিছে এইটো সৰু থাকোঁতে তাৰপিছত নেক্সট ফল আছিল এই ইয়াৰ পৰাও কেইটামান ছিঙিছে এইটো তাৰপিছত থাৰ্ড টাইম আছিল ইয়াতে তাৰপিছত এই ফ'ৰ্থ আৰু এতিয়া এইফালে ফুলি আছে মানে শেষ নহয় লাগিব ফুলিব খাওক ফুলিব নে কি ক'ম আৰু মানে এই টাইপৰ 12 মাহী আমৰা তো যদি ঘৰত ঠাই আছে অলপমান হ'লেও মানে যদি ৰুব পৰা কেপাচিটি আছে তেনেহ'লে এটা টাব আনক যদি মানে ওপৰত থাকে কৰবা মানে ধৰি লওক আপোনাৰ বিল্ডিঙত থাকে তেতিয়াহ'লে এটা টাব আনক টাবত ৰুই দিয়ক মই এতিয়া টাবতে ৰুই থোৱা আছে বেলেগ একো যত্ন নাই মাত্ৰ অলপমান গোবৰ দিব আৰু হিউমিক এচিড বুলি এটা সেই আছে সেইটো অলপমান মানে আপোনালোকে ইউটিউবত চাব পাৰিব সেইটোৰ বিষয়ে কেনেকৈ দিব লাগে সেইটো দিব তাৰপিছত আৰু বেলেগ একো নাই অলপ যদি কিবা আপোনালোকৰ ৰাসায়নিক সাৰ যদি কিবা দিব খোজে তেনেকুৱা অলপ কিবা দিব পাৰে বিশেষ বেছি নহয় বেছি দিলে বেয়া হৈ যাব তো এইটোৱে আৰু ইফালে আছে বেলেগ কিবা পিছত দেখুৱাম তো আজি এইটো শ্বৰ্ট ভিডিঅ' ইমানতে